নমস্কাৰ মোৰ নাম ধীৰাজ দাস মই তোমালোকক নতুন বিজ্ঞানৰ দশম শ্ৰেণীৰ নতুন বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটি আৰম্ভ কৰিব লৈছো এতিয়া আমি প্ৰথমতে জানিব লাগিব যে ৰাসায়নিক বিক্ৰিয়া মানে কি এতিয়া চোৱা তোমালোকে যে ৰাসায়নিক বিক্ৰিয়া মানে হৈছে যে দুই বা ততোধিক পদাৰ্থৰ মাজত ৰাসায়নিক পৰিৱৰ্তন ঘটি যদি এটা নতুন পদাৰ্থৰ সৃষ্টি হয় তেতিয়া আমি তাক কি বুলি কম তেতিয়া আমি তাক এটা ৰাসায়নিক বিক্ৰিয়া বুলি কম এতিয়া যদি তোমালোকক খোদে যে ৰাসায়নিক বিক্ৰিয়া মানে কি যে ৰাসায়নিক বিক্ৰিয়া মানে হৈছে যে দুই বা ততোধিক পদাৰ্থ মিহলি কৰাৰ ফলত যদি সেই পদাৰ্থকেইটাৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এটা নতুন পদাৰ্থৰ যদি সৃষ্টি হয় তাক আমি কি ক'ব পাৰো তাক আমি এটা ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰো আমি ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান তোমালোকক উদাহৰণ দিছো চোৱা যে তোমালোকে দেখিছা যে গাখীৰৰ পৰা দৈ যেটো প্ৰস্তুত হোৱা প্ৰক্ৰিয়া হেতু হৈছে তোমালোকৰ এটা ৰাসায়নিক বিক্ৰিয়া লগতে এই যে আমাৰ কি বুলি কয় এই যে কয়লা দহন কৰা প্ৰক্ৰিয়াটো বা তোমালোকৰ যেটো এই যে কাঠ খৰি পোৰা যেটো প্ৰক্ৰিয়া এইটোকো আমি কি বুলি কোৱা পাৰো এক প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা পাৰো এতিয়া তোমালোকে চোৱা যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে না আমি কেনেকৈ গম পাম এতিয়া তো আমি এইটো চকুৰে চাই গমটো নাপাও বা আমি কিছুমান বিক্ৰিয়া আমি কি গম পাম চকুৰে চাইও গম পাও হয় নহয় গতিকে এতিয়া তোমালোকে চোৱা যে ৰাসায়নিক বিক্ৰিয়া এটা আমাৰ সংঘটিত হৈছে না আমি গম পাবৰ কাৰণে আমি কেইটামান পৰ্যবেক্ষণ কৰিম আৰু এই পৰ্যবেক্ষণ কেইটা ইয়াতে মই লিখি দিছো ইয়াতে প্ৰথম পৰ্যবেক্ষণটো হৈছে ৰঙৰ পৰিৱৰ্তন প্ৰথমটো হৈছে তোমালোকৰ কি ৰঙৰ পৰিৱৰ্তন আৰু ইয়াৰে দ্বিতীয়টো হৈছে তোমালোকৰ অৱস্থাৰ পৰিৱৰ্তন দ্বিতীয়টো তোমাৰ হৈছে তোমালোকৰ কি অৱস্থাৰ পৰিৱৰ্তন আৰু ইয়াৰে তোমাৰ তৃতীয়টো হৈছে গেছৰ উৎপত্তি তোমালোকৰ ইয়াৰে তৃতীয়টো হৈছে গেছৰ উৎপত্তি আৰু তাৰ পিছৰটো তোমালোকৰ হৈছে উষ্ণতাৰ পৰিৱৰ্তন কি হৈছে উষ্ণতাৰ পৰিৱৰ্তন আমি এটা চালে গম পাম চোৱা তোমালোকে সবে শুনিছা যে সোডিয়াম কি সোডিয়ামটো হৈছে এক প্ৰকাৰৰ ধাতু আৰু সোডিয়ামটো হৈছে তোমালোকৰ কি একেবাৰে সক্ৰিয় ধাতু এতিয়া তোমালোকে কি কৰিলা যে এটা বিকাৰত ঠাণ্ডা পানী ললা গতিকে ঠাণ্ডা পানী লৈ ফেলা তাত তোমালোকে কি কৰিলা যে সোডিয়াম ধাতু তোমালোকৰ সোডিয়াম ধাতুৰ কি কৰিলে এটা টুকুৰা পানীখিনিত পেলাই দিলা গতিকে পানীখিনিত পেলাই দিয়াৰ পিছত তোমালোকে অলপ পিছত সেই বিকাৰটো তোমালোকে চুই চোৱাচোন গতিকে সেই বিকাৰটো চুই চালে দেখা পাম বিকাৰটো আমাৰ গৰম লাগিছে ওদিকে সোয়া বিকাৰটোত আমি লৈছিলো ঠাণ্ডা পানী কিন্তু বিকাৰটো এতিয়া কি কাৰণে গৰম হৈছে মানে কাৰণ যে বিকাৰটোত তোমালোকৰ কি হৈছে উষ্ণতাৰ পৰিৱৰ্তন হৈছে আমি কি লৈছিলো ঠাণ্ডা পানী লৈছিলো ঠাণ্ডা পানীৰ ওপৰত সোডিয়াম ধাতু দিয়াৰ লগে লগে তোমাৰ কি হ'ল যে পানীখিনি গৰম হ'ল মানে তোমালোকৰ কি হ'ল যে তাত সোডিয়াম আৰু পানীৰ মাজত কি হ'ল এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ল আৰু তাৰ ফলত কি হ'ল বিকাৰটো গৰম হ'ল গতিকে আমি ইয়াৰ পৰা আমি কি গম পালো আমি ইয়াৰ পৰা গম পালো যে উষ্ণতাৰ পৰিৱৰ্তন হলে আমি কি ক'ব পাৰো এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি ক'ব পাৰো গতিকে আমি কি গম পালো আমি গম পালো যে উষ্ণতাৰ পৰিৱৰ্তন হলে যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হয় আমি গম পালো এটা তোমালোকে চোৱা যে কয়লা দহন কৰিলে তোমালোকৰ কি হয় যে তাৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় নহয় গতিকে আমি এটোৰ পৰা আমি কি গম পাম যে কয়লা দহন কৰাটো তোমালোকৰ কি হয় এক প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া কাৰণ কয়লা দহন কৰিলে তাৰ পৰা তোমালোকৰ কি হয় কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় গতিকে আমাৰ হৈ গ'ল এতিয়া তোমালোকে এটো গম পালা যে ৰাসায়নিক বিক্ৰিয়া মানে কি যে ৰাসায়নিক বিক্ৰিয়া মানে হৈছে তোমালোকৰ যে দুই বা ততোধিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি যদি এটা নতুন পদাৰ্থৰ সৃষ্টি হয় বা এটা যদি নতুন পদাৰ্থ উৎপন্ন হয় তাকে আমি কি বুলি কম ৰাসায়নিক বিক্ৰিয়া বুলি কম গতিকে আমি এতিয়া কি লিখিম যে ৰাসায়নিক বিক্ৰিয়া এটা বা ৰাসায়নিক সমীকৰণ এটা আমি কেনেকৈ লিখিম চোৱা তোমালোকে ৰাসায়নিক সমীকৰণ ৰাসায়নিক সমীকৰণক আমি কেনেকৈ লিখিম চোৱা প্ৰথমতে আমি ৰাসায়নিক সমীকৰণটোক এটা শব্দ সমীকৰণৰ সহায়ত প্ৰকাশ কৰিম শব্দ সমীকৰণ এটা মই লিখি দিছো যিকোনো এটা চোৱা মেগনেছিয়াম যোগ অক্সিজেন আৰু ইয়াত আমি কাৰ্বন দি কি লিখিছো মেগনেছিয়াম অক্সাইড কি লিখিছো মেগনেছিয়াম অক্সাইড গতিকে আমি চালে গম পাম চোৱা তোমালোকে
যে মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত তোমালোকৰ কি হৈছে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে আৰু ৰাসায়নিক বিক্ৰিয়া আমি হোৱা বুলি আমি কেনেকৈ গম পাম কাৰণ মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত তোমালোকৰ কি হৈছে ৰাসায়নিক পৰিৱৰ্তন হৈছে আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ তোমালোকৰ কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে গতিকে আমি সেয়ে আমি এই বিক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰো এটা ৰাসায়নিক বিক্ৰিয়া বুলি আমি ক'ব পাৰো হয় নহয় গতিকে তোমালোকে এতিয়া চোৱা যে মেগনেছিয়াম আৰু অক্সিজেনক আমি কি বুলি কম মেগনেছিয়াম আৰু অক্সিজেনক আমি বিক্ৰিয়ক বুলি কম কি বুলি কম বিক্ৰিয়ক বুলি কম এতিয়া যদি তোমালোকক সোধে বিক্ৰিয়ক মানে কি যে বিক্ৰিয়ক মানে আছে যি দুটা বা তিনিটা পদাৰ্থৰ মাজত ৰাসায়নিক পৰিৱৰ্তন হয় এটা নতুন পদাৰ্থৰ সৃষ্টি হয় কি বুলি কয় আমি সেই দুটা বা সেই তিনিটা পদাৰ্থকে আমি কি বুলি কম বিক্ৰিয়ক বুলি কম আৰু মেগনেছিয়াম অক্সাইডক আমি কি বুলি কম মেগনেছিয়াম অক্সাইডক আমি কম বিক্ৰিয়াজাত পদাৰ্থ কি বুলি কম বিক্ৰিয়াজাত পদাৰ্থ মেগনেছিয়াম অক্সাইডক আমি কিয় বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'লো কাৰণ মেগনেছিয়াম অক্সাইডটো হৈছে তোমালোকৰ মেগনেছিয়াম আৰু অক্সিজেনৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি উৎপন্ন হোৱা নতুন পদাৰ্থ সেয়ে মেগনেছিয়াম অক্সাইডক আমি কি বুলি ক'লো বিক্ৰিয়াজাত পদাৰ্থ এটা বিক্ৰিয়াজাত পদাৰ্থ মানে কি যে বিক্ৰিয়াজাত পদাৰ্থ মানে হৈছে তোমালোকৰ যে দুটা বা ততোধিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি যেটো নতুন পদাৰ্থৰ উৎপন্ন বা সৃষ্টি হ'ব সেই নতুন পদাৰ্থটোক আমি কি বুলি কম বিক্ৰিয়াজাত পদাৰ্থ বুলি কম আৰু তোমালোকে এতিয়া চোৱা এই প্লাস চিনটো এই যোগ চিনটোৱে আমাক এটি বুজাইছে চোৱা তোমালোকৰ যে মেগনেছিয়ামটো হৈছে আমাৰ এটা বেলেগ বিক্ৰিয়ক লগতে অক্সিজেনটো হৈছে আমাৰ বেলেগ বিক্ৰিয়ক হয় নহয় গতিকে দুটা বেলেগ বিক্ৰিয়কক আমি কি কৰো এই যোগ চিনৰ সহায়ত আমি তাক কি কৰো তাক আমি ডিফাৰেন্সিয়েটেড কৰো হয় নহয় আৰু চোৱা তোমালোকে এই যে মেগনেছিয়াম অক্সাইডটো যে আছে আৰু সেই মেগনেছিয়াম অক্সাইডটো হৈছে এটা বিক্ৰিয়াজাত পদাৰ্থ হয় নহয় আৰু যে আমাৰ এই যে কাৰ্চিনডাল যে আছে আৰু এই কাৰ্চিনডাল তোমালোকক এটো বুজাইছে বিক্ৰিয়াটো দিশটো বুজাইছে যে বিক্ৰিয়াটোৰ মানে দিশ মানে কি যে মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হয় তোমালোকৰ কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড আৰু এই মানে কাৰ্চিনডাল মানে এই তোমালোকৰ এই কাৰ্চিনডাল তোমালোকক এটো বুজাইছে যে মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰি ফেলে তোমালোকৰ কি উৎপন্ন কৰিছে মেগনেছিয়াম অক্সাইড আৰু এইটো বুজাইছে বিক্ৰিয়াটো দিশটো তোমালোকৰ কেনেকুৱা যে বাওফালৰ পৰা সোঁফালে গৈছে গতিকে আমি এইটো কিহত লিখিলো তোমালোকৰ শব্দ সমীকৰণত লিখিলো এটা শব্দ সমীকৰণৰ পিছত আমি ইয়াক আমি কিহত লিখিম তোমালোকৰ জকা ৰাসায়নিক সমীকৰণত লিখিম কিহত লিখিম জকা ৰাসায়নিক সমীকৰণ জকা ৰাসায়নিক সমীকৰণ আমাৰ জকা ৰাসায়নিক সমীকৰণত আমি কি লিখিম চোৱাচোন যে জকা ৰাসায়নিক সমীকৰণত আমাৰ বেলেগ একো নাই চোৱা আমি কি লিখিম এই মৌল আৰু যৌগ কেইটাৰ আমি কি লিখিম ৰাসায়নিক সংকেত কেইটা লিখিম এতিয়া চোৱা মেগনেছিয়াম কি আমাৰ মেগনেছিয়ামটো হৈছে এক প্ৰকাৰৰ ধাতু একেনে মেগনেছিয়ামক আমি কি বুলি লিখিলো আমি লিখিলো Mg ঠিক আছে আৰু অক্সিজেনটো কি তোমালোকৰ অক্সিজেনটো হৈছে এক প্ৰকাৰৰ গ্যাস এখানে অক্সিজেনটো আমি কি লিখিম O2 বুলি লিখিম লগতে এই আমি কি দিলো এই কাৰ্চিনডাল দিলো আৰু এই কাৰ্চিনডালে আমাক কি বুজায় যে বিক্ৰিয়াটো কোনফালে গতি কৰিছে লগতে ইয়াতে আছে মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডৰ সংকেতটো কি MgO গতিকে এইটো আছে তোমালোকৰ কি মেগনেছিয়াম অক্সাইডৰ সংকেত আৰু মেগনেছিয়াম অক্সাইডটো তোমালোকৰ কি বিক্ৰিয়াজাত পদাৰ্থ মেগনেছিয়াম আৰু অক্সিজেনটো তোমালোকৰ কি বিক্ৰিয়ক গতিকে আমি কি লিখিলো এতিয়া আমি জকা ৰাসায়নিক সমীকৰণটো আমি লিখিলো গতিকে এতিয়া চোৱা তোমালোকে জকা ৰাসায়নিক সমীকৰণটো লিখাৰ পিছত আমি ইয়াতে কি লিখিব লাগিব সন্তুলিত ৰাসায়নিক সমীকৰণ আমি কি লিখিব লাগিব সন্তুলিত ৰাসায়নিক সমীকৰণ এটা চোৱাচোন সন্তুলিত ৰাসায়নিক সমীকৰণ মানে কি আকৌ চোৱা তোমাৰ সন্তুলিত মানে কি আকৌ সন্তুলিত মানে আছে ব্যালেন্সড গতিকে সন্তুলিত মানে কি ব্যালেন্সড তোমালোকে সবেটো দেখিছা দগা পাল্লা দেখিছা নহয় গতিকে দগা পাল্লাত আমাৰ কি হ'ব লাগিব নো যে দুফালে আমাৰ কি হ'ব লাগিব সমান হ'ব লাগিব হয় নহয় গতিকে এই সন্তুলিত ৰাসায়নিক সমীকৰণটো তোমালোকৰ সেই একেই নিচিনাই যে কি হ'ব লাগিব দুফালে সমান হ'ব লাগিব এটা মানে এতিয়া যদি আমি চাও এটা ৰাসায়নিক সমীকৰণক মানে এটা ৰাসায়নিক সমীকৰণ তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হয় নে নহয় আমি কেনেকৈ চাম চোৱা যে আমি আগৰ সমীকৰণটো আমি ইয়াতে লিখিছো চোৱা তোমালোকে যে মেগনেছিয়াম প্লাস অক্সিজেন লগতে কি আছে মেগনেছিয়াম অক্সাইড হয় নহয় গতিকে আমি চাব লাগিব যে এই সমীকৰণটো তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হয় নে গতিকে আমি কলো যে এই ৰাসায়নিক বিক্ৰিয়াটো বা এই ৰাসায়নিক সমীকৰণটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ নহয় সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া মানে কি কাৰণে নহয় আমি এটো হেতু জানিব লাগিব হয় নহয় গতিকে তোমালোকে তো ক্লাস 9 ত পাইছা যে আমাৰ ভৰৰ এটা কি আছিল এটা মানে নিত্যতা সূত্ৰ আছিল আৰু ভৰৰ নিত্যতা সূত্ৰৰ মতে তোমালোকৰ কি আছিল যে শক্তিক আমি কেতিয়াও ধ্বংস বা সৃষ্টি কৰিব নোৱাৰো মানে তোমালোকক মানে কি বুলি কয় তোমালোকক এটো বুজাইছে চোৱা তোমালোকক এটো বুজাইছে চোৱা যে এটা বিক্ৰিয়াত
বিক্রিয়াত যে বিক্রিয়াজাত পদাৰ্থৰ মৌলবোৰৰ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ ভৰৰ সমান হ'ব লাগে বিক্ৰিয়কৰ মৌলবোৰৰ ভৰৰ কি হ'ব লাগে সমান হ'ব লাগে মৌলবোৰৰ ভৰৰ সমান হ'ব লাগে গতিকে আমি গম পালো যে ৰাসায়নিক বিক্ৰিয়া এটা আমাৰ কি কাৰণে সমতুল কৰিব লাগে বা সন্তুলিত কৰিব লাগে কাৰণ তোমালোকৰ আমাৰ এটা বিক্ৰিয়াত আমাৰ কি হ'ব লাগিব যে বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবিলাকৰ ভৰ বিক্ৰিয়কৰ মৌলবিলাকৰ ভৰৰ কি হ'ব লাগিব সমান হ'ব লাগিব হয় নহয় কিন্তু আমি যদি এই বিক্ৰিয়াটোত যদি চাওচোন তোমালোকে এই বিক্ৰিয়াটোত আমি জানো এই দুটা হৈছে বিক্ৰিয়ক আৰু তোমালোকৰ এইটো কি এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ আৰু যদি আমি চাও যে আমাৰ ইয়াতে ভৰবিলাক সমান হৈ আছে নে গতিকে এইখিনি ভৰ আৰু এইখিনি ভৰ সমান হৈ আছে নেকি সমান হৈ নাই কাৰণ চোৱা ইয়াতে তোমালোকৰ কি আছে অক্সিজেন ইয়াতে এটা আছে আৰু অক্সিজেন ইয়াতে কেইটা আছে অক্সিজেন ইয়াতে দুটা আছে হয় নহয় গতিকে আমি গম পালো যে এই ৰাসায়নিক বিক্ৰিয়াটো এটা ব্যালেন্স কেমিক্যাল ইকুৱেশ্যন বা তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ থকা নাই গতিকে আমি এই সমীকৰণটো আমি কি কৰিব লাগিব এটা সন্তুলিত ৰাসায়নিক সমীকৰণলৈ নিব লাগিব এটা আমি কেনেকৈ নিম চোৱা তোমালোকে যে বিক্ৰিয়কৰ ফালে কি আছে তোমাৰ অক্সিজেন আছে দুটা গতিকে আমি ইয়াতে এটা 2 দি দিলো গতিকে আমি ইয়াতে এটা 2 দিয়াৰ লগে লগে তোমাৰ কি হ'ল অক্সিজেন কেইটা হৈ গ'ল অক্সিজেনটো দুটা হৈ গ'ল গতিকে আমি গম পালো এই যে অক্সিজেনটো আমাৰ কি হৈ গ'ল ইয়াতে সমতুল হৈ গ'ল কিন্তু আমি যদি চাও ম্যাগনেসিয়ামটো চোৱাচোন বিক্ৰিয়জাতৰ ফালে ম্যাগনেসিয়াম আছে দুটা আৰু বিক্ৰিয়কৰ ফালে কেইটা আছে এটা আছে গতিকে আমাৰ কি হৈছে সমতুল হৈছে নেকি সমতুল হোৱা নাই গতিকে সমতুল আমি কি বুলি কয় সমতুল আমি কেনেকৈ কৰিম যে ম্যাগনেসিয়ামৰ লগত এটা কি দিম এটা 2 দি দিলো গতিকে এতিয়া সমতুল্য হৈ গ'ল না যে ম্যাগনেসিয়ামো ইয়াতে দুটা হৈ গ'ল ইয়াতো ম্যাগনেসিয়াম হৈ গ'ল দুটা ইয়াতে অক্সিজেন দুটা হৈ গ'ল ইয়াতে অক্সিজেন দুটা হৈ গ'ল মানে আমাৰ কি হ'ল যে বিক্ৰিয়কৰ ভৰটো আৰু বিক্ৰিয়জাত পদাৰ্থৰ ভৰটো আমাৰ কি হৈ গ'ল সমান হৈ গ'ল সেই আমি কি কৰিব লাগে এটা ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰিব লাগে কাৰণ যে এটা ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়জাত পদাৰ্থৰ ভৰ বিক্ৰিয়কৰ ভৰৰ কি হ'ব লাগে সমান হ'ব লাগে আৰু এটোই হৈছে আমাৰ কি ভৰৰ নিত্যতা সূত্ৰ গতিকে মই তোমালোকক আৰু এটা ৰাসায়নিক বিক্ৰিয়া মই লিখি দিছো লিখি ফেলাই তাক কি কৰি দিছো মই সন্তুলিত কৰি দিছো চোৱা তোমালোকে জেডেন মানে কি আকৌ জিংকটো এটা কি ধাতু লগতে ইয়াতে HCl মানে কি HCl মানে হৈছে হাইড্ৰক্লৰিক এসিড গতিকে জিংকে আৰু হাইড্ৰক্লৰিক এসিডৰ মাজত বিক্ৰিয়া হলে কি উৎপন্ন হ'ব জিংক ক্লৰাইড মানে ZnCl2 প্লাস H2 মানে কি হাইড্ৰোজেন গ্যাস আৰু ZnCl2 মানে কি ZnCl2 মানে হৈছে এটা লৱণ গতিকে যদি আমি এই বিক্ৰিয়াটো যদি চাও এই বিক্ৰিয়াটো সমতুল্য হৈ আছে নেকি গতিকে আমি চাম গতিকে এই বিক্ৰিয়াটো সমতুল্য হৈ নাই কাৰণ বিক্ৰিয়জাতৰ ফালে হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন আছে দুটা আৰু বিক্ৰিয়কৰ ফালে কেইটা আছে বিক্ৰিয়কৰ ফালে হাইড্ৰোজেন এটা আছে গতিকে আমাৰ কি না সমতুল্য হৈ থকা নাই গতিকে আমি এটা সমতুল কেনেকৈ কৰিম চোৱা তোমালোকে ইয়াৰ আগত আমি এটা 2 দি দিলো চোৱা ইয়াৰ আগত আমি 2 দিয়াৰ লগে লগে তোমাৰ কি হ'ল হাইড্ৰোজেন এইফালে দুটা হৈ গ'ল আৰু বিক্ৰিয়জাতৰ ফালে কি হ'ল হাইড্ৰোজেন দুটা হৈ গ'ল এবাৰ যদি আমি চাও এবাৰ যদি আমি মানে কি বুলি কয় এবাৰ যদি আমি মানে ক্লোৰিন চাও চোৱা যে ইয়াতে ক্লোৰিন কেইটা আছে ইয়াতে দুটা আছে আৰু যে এইফালে চাও এইফালে তোমালোকৰ কি আছে মানে ক্লোৰিন দুটা আছে গতিকে সমতুল হৈ আছে যদি এতিয়া আমি জিংকটো চাও ইয়াতেও জিংক এটা আছে ইয়াতেও জিংক এটা আছে গতিকে আমি এতিয়া ক'ব পাৰো যে এই বিক্ৰিয়াটো হৈছে তোমালোকৰ কি এটা সন্তুলিত ৰাসায়নিক সমীকৰণ বা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া